নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো আৰু সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো। আজি মই আপোনালোকলৈ আকৌ লৈ আহিছো এটা আনবক্সিংৰ ভিডিও। সুদৰ্শনা বাৰ পৰা মই এযোৰ চাদৰ মেখেলা অৰ্ডাৰ কৰিছিলো। বিহু বুলি চাদৰ মেখেলা এযোৰ ললো বাৰু, মোৰ বাবে নহয় বাৰু, মাৰ বাবে লৈছো। হয়তো সকলোৱে সুদৰ্শনা বাক চিনি পায়। তেওঁ ইউটিউবত এটা চেনেল আছে সুদৰ্শনা ৱাৰ্ড্ৰব বুলি। তাত যিসকলে চিনি নাপায় মই তেওঁলোকৰ বাবে তলত ডেছক্ৰিপশ্যনত বাৰ চেনেলৰ লিংকটো দি দিম। আপোনালোকে লিংকটোত গৈ পেলাই বাৰ ভিডিঅ'খিনি চাব পাৰে আৰু কিবা যদি পছন্দ হয় তেতিয়াহ'লে অৰ্ডাৰ কৰিব পাৰে। বহুত ৰিজনেবল প্ৰাইজত, বহুত কম প্ৰাইজত বায়ে বহুত ধুনীয়া ধুনীয়া কাপোৰৰ অৰ্ডাৰ লয়। আপোনালোকে তলত গৈ পেলাই চেনেলৰ লিংকটোত যাব, বাৰ ভিডিঅ'খিনি চাব আৰু কিবা পছন্দ হ'লে অৰ্ডাৰ কৰিব। মই বাৰ পৰা অৰ্ডাৰ কৰিছিলোঁ এযোৰ মিক্স পাটৰ কাপোৰ 2400ত। এইটো হৈছে তাৰ পেকেট। বহুত ধুনীয়া পেকেটত বায়ে পঠাই দিছে আৰু বহুত কম সময়তে আহি পালেহি। 3-4 দিন মানতে মোৰ ওচৰ পাই গ'লহি। এতিয়ালৈকে মই এইটো খোলাই নাই, আপোনালোকৰ লগত খুলিম বুলি থৈ দিছোঁ। এতিয়া আহক এইটো খুলি পেলাই চাওঁ কাপোৰযোৰ মইনো কি অৰ্ডাৰ কৰিছিলোঁ। ভিডিঅ'টো আগলৈ চাই থাকক। মেখেলাখনত গোটেই মেখেলাখনতে এইখিনি গুণাৰ ৱৰ্ক কৰা আছে আৰু বুটাখিনি বহুত ডাঙৰকৈ দিয়া আছে। বুটাখিনিত এইদৰে ইয়াত ব্লু কালাৰ আৰু পিংক কালাৰৰ মিনা ৱৰ্ক কৰা আছে আৰু মেখেলাখনৰ লগতে আপোনাৰ ব্লাউজৰ পিচটো এটাচ আছে। এইটো হৈছে ব্লাউজৰ পিচ। ব্লাউজৰ পিচটোত এটা পাৰি আছে আৰু চাদৰখন, এইখন হৈছে চাদৰখন। চাদৰখনতো এইখন হৈছে চাদৰখন। চাদৰখনতো গোটেই চাদৰখনৰ গাত, গোটেই গাটোতে ডাঙৰ এইদৰে বুটা দিয়া আছে আৰু তাত এইখিনি মেখেলাখনৰ নিচিনাই গুণাৰ ৱৰ্কত তাত মিনা ৱৰ্ক কৰা আছে আৰু চাদৰখনৰ লগতে আছে পাৰিখিনি। এইখিনি হৈছে পাৰি। কাপোৰযোৰ মোৰ বহুত ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে মোক কমেণ্টত জনাব আৰু আপোনালোকে যদি এনেকৈ অৰ্ডাৰ কৰিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনৰ তলত লিংকটোত গৈ পেলাই বাৰ পৰা অৰ্ডাৰ কৰিব। আৰু সুদৰ্শনা বা বহুত ধন্যবাদ কাপোৰযোৰ ইমান কম সময়ত পঠিওৱাৰ বাবে, ইমান ধুনীয়াকৈ পঠিওৱাৰ বাবে আৰু ইমান ধুনীয়া কাপোৰ এযোৰ দিয়াৰ বাবে বহুত ধন্যবাদ আপোনাক। আকৌ আহিম পুনৰ বেলেগ ভিডিঅ' লৈ পেলাই। আজিলৈ আহিছোঁ। সকলো সুস্থ থাকক। ধন্যবাদ ভিডিঅ'টো ইমানখিনি চোৱাৰ বাবে।